হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী পাস কৰাৰ পিছত এখন বিশ্ববিদ্যালয়ত পঢ়া সপোন বহুতৰে থাকে আপোনাৰ ইউকেলিপ্টাছৰ দেশত পঢ়া সপোন আছে নেকি অৰ্থাৎ ভট্টদেৱ বিশ্ববিদ্যালয়ত পঢ়া আপোনাৰ সপোন আছে নেকি যদিহে আছে তেনেহলে আপোনাৰ সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে কাৰণ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ 2020-21 শিক্ষাবৰ্ষৰ বাবে অনলাইন এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰথমতে জনাই থৈছো যে যদিহে ভট্টদেৱ বিশ্ববিদ্যালয়ত আপুনি এডমিশন ল'বলৈ খোজে তেনেহলে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এটা ইউনিক আইডি জেনেৰেট কৰি ল'ব লাগিব সেই ইউনিক আইডিটো লৈহে আপুনি ইয়াতে অনলাইন এডমিশন ল'ব পাৰিব এতিয়া সকলো ধৰণৰ অনলাইন এডমিশনৰ বাবে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৱেবছাইটটো হৈছে www.bhattadev.university.ac.in আকৌ এবাৰ কৈ দিছো www.bhattadev.university.ac.in এই ৱেবছাইটত গৈ আপুনি অনলাইন এডমিশন ল'ব পাৰিব আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে যে ভট্টদেৱ বিশ্ববিদ্যালয়ত কি কোৰ্স আছে কি প্ৰগ্ৰাম আছে আন্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰিব পাৰিব আপুনি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা আন্ডাৰ গ্ৰেজুৱেট যিখিনি কোৰ্স আছে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স BA BSc আছে গভৰ্ণমেণ্ট এডেড অনলাইন এডমিশন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈ গৈছে লগতে সেলফ ফাইনান্সিং এটা কোৰ্স আছে হেতু হৈছে BA অনাৰ্স প্ৰগ্ৰাম মাস কমিউনিকেশন আপুনি মাস কমিউনিকেশনত আপুনি BA কৰিব পাৰিব কিন্তু সেলফ ফাইনান্সিং অনলাইন প্ৰক্ৰিয়া এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈছে 16 জুলাইৰ পৰা লগতে যদি আপুনি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব খোজে MA MSc কৰিব খোজে আসামিজ ম্যাথমেটিক্স ফিজিক্স জিওগ্ৰাফি জুলজি এইকেইটা বিষয়ত যদি আপুনি মাস্টাৰ্স ডিগ্ৰী কৰিব বিচাৰে তেনেহলে আপুনি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা কৰিব পাৰিব লগতে ভট্টদেৱ বিশ্ববিদ্যালয়ে বহুকেইটা আকৰ্ষণীয় পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কোৰ্স আৰম্ভ কৰিছে ভট্টদেৱ বিশ্ববিদ্যালয়ত আগৰ পৰাই চলি আছে টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেন্টত ডিপ্লোমা কোৰ্স চলি আছে বৰ্তমান সময়ত খুবেই চাহিদা থকা এটা কোৰ্স হেতু হৈছে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেন্ট টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেন্টত যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰিব বিচাৰিছে তেনেহলে মই স্ক্ৰিনত দেখুৱাই দিয়া ফোন নম্বৰত লগতে ইমেইল আইডিত আপুনি মেছেজ কৰিবা ফোন কৰি সবিশেষ তথ্য জানি ল'ব পাৰিব এডমিশন সম্পৰ্কীয় লগতে আপুনি পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন কৰিব পাৰিব পঢ়িব পাৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা লগতে খুব ধুনীয়া এটা তেওঁলোকে কোৰ্স আগবঢ়াইছে হেতু হৈছে আসামিজ জাৰ্নালিজম পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন আসামিজ জাৰ্নালিজম সবিশেষ তথ্য আপুনি মই স্ক্ৰিনত দেখুৱাই দিয়া তাত ফোন নম্বৰ আছে লগতে ইমেইল আইডি আছে তাত আপুনি কন্টাক্ট কৰি সবিশেষ তথ্য জানিব পাৰিব এতিয়া ভট্টদেৱ বিশ্ববিদ্যালয়ত এডমিশন ল'বলৈ মই আগতে কৈছো ৱেবছাইটটো আগতে কৈছো www.bhattadevuniversity.ac.in ইয়াত গৈ অনলাইন এডমিশন ল'ব পাৰিব তাৰ আগতে আপুনি ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা ইউনিক আইডিটো জেনেৰেট কৰি ল'ব লাগিব যদি এই ভিডিওটি ভাল পালে তেনেহলে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে এডমিশনৰ সহায় হৈ যায় আৰু আপুনি লাইক এটা কৰি দিবলৈ নাপাহৰিব ধন্যবাদ